শৰীৰ সুস্থ ৰখাত হালধি। ভাৰতীয় সভ্যতাত প্ৰাচীন কালৰে পৰাই হালধিৰ ব্যৱহাৰ কৰি অহা হৈছে। আয়ুৰ্বেদিক শাস্ত্ৰতো হালধিয়ে বিশেষ স্থান লাভ কৰি আহিছে। হালধিৰ গুণাগুণৰ বাবেই ভাৰতীয় সংস্কৃতিয়ে ঘৰুৱা উপকৰণ হিচাপে হালধিক ব্যৱহাৰ কৰি আহিছে। বিভিন্ন বেমাৰ আজাৰ, কটা চিঙা, আঘাত নিৰাময়ৰ বাবে কেঁচা হালধি ব্যৱহাৰ কৰাৰ লগতে খাদ্যৰ ক্ষেত্ৰতো হালধি অবিহনে ৰন্ধন প্ৰক্ৰিয়া আধৰুৱা হৈ পৰে। ভাল খবৰত আজি হালধিৰ কিছুমান গুণাগুণৰ কথা ক'বলৈ ওলাইছো। হৃদৰোগ নিয়ন্ত্ৰণত হালধি। শেহতীয়াকৈ হৃদৰোগৰ বাবে বিশ্বৰ অধিকাংশ লোকেই মৃত্যুক আঁকোৱালি লৈছে। বিশ্বত 1/4 লোকেই হৃদৰোগৰ সমস্যাত ভোগে। এনে ক্ষেত্ৰত প্ৰাকৃতিকভাৱে এই ৰোগৰ সৈতে মোকাবিলা কৰাৰ লগতে হৃদৰোগৰ পৰা হাত সাৰি থকাৰ উপায় ভাৰতীয় আয়ুৰ্বেদিক শাস্ত্ৰত আছে। হৃদৰোগত ধাৰাবাহিক সংক্ৰমণৰ বাবেই বহুতেই এই সমস্যাত ভোগে। এনে ক্ষেত্ৰত হালধি ব্যৱহাৰ কৰিলে সংক্ৰমণৰ সম্ভাৱনীয়তাৰ বহুখিনি হ্ৰাস পায়। ই ৰক্ত পৰিবাহী নলীসমূহক সক্ৰিয় আৰু সুস্থিৰ অৱস্থাত ৰাখে। ওজন হ্ৰাসত হালধি। শৰীৰৰ চৰ্বিযুক্ত কোষসমূহৰ বৃদ্ধিত হালধিয়ে বাধা দিয়ে, যিয়ে ওজন হ্ৰাসত সহায় কৰে। ষ্ট্ৰেছ হৰম'নসমূহৰ বাবে সাধাৰণতে ওজন বৃদ্ধি পায়। কলেষ্ট্ৰল জাতীয় হৰম'নেই হৈছে মেদবহুলতাৰ প্ৰধান কাৰণ। এনে হৰম'নৰ বাবে চৰ্বিযুক্ত কোষসমূহ বৃদ্ধি ঘটিবলৈ ধৰে আৰু পেটৰ আশে-পাশে জমা হ'বলৈ ধৰে, যিয়ে পৰৱৰ্তী পৰ্যায়ত মানুহজনক পেটুৱা কৰি তোলে আৰু ওজন বৃদ্ধি পায়। হালধিয়ে শৰীৰত এনে হৰম'নৰ নিঃসৰণ সুস্থ অৱস্থাত ৰাখে, যাৰ বাবে শৰীৰত অতিৰিক্ত চৰ্বি বৃদ্ধি পোৱাত হ্ৰাস পায় আৰু পেটৰ আশে-পাশে চৰ্বি জমা নহয়। নিয়মিত মাত্ৰাত হালধি ব্যৱহাৰ কৰিলে চৰ্বিযুক্ত কোষসমূহৰ বৃদ্ধি হ্ৰাস পায়। কলেষ্ট্ৰল হ্ৰাসত হালধি। দেহত কলেষ্ট্ৰল হ্ৰাসত হালধিৰ অৱদান অকল্পনীয়। উচ্চ কলেষ্ট্ৰলে হৃদৰোগৰ সংক্ৰমণ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ অন্যতম কাৰক। হালধিয়ে সংক্ৰমণ ৰোধ কৰাৰ লগতে দেহত কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰে। প্ৰতিদিনে 5 গ্ৰাম হালধি গ্ৰহণ কৰিলে কলেষ্ট্ৰল স্তৰ 11% হ্ৰাস পায়। আনহাতে শৰীৰৰ HDL 29% এসপ্তাহত বৃদ্ধি ঘটে। অন্যান্য ৰোগত হালধি। শৰীৰত বিভিন্ন ৰোগ তথা ক্ৰিয়াসমূহৰ ক্ষেত্ৰত হালধিৰ অৱদান উল্লেখনীয়। হালধিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাৰ লগতে গাঁঠিৰ বিষ নিৰাময়, দেহ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি, হজম শক্তি বৃদ্ধি, গভীৰ নিদ্ৰা আৰু শৰীৰৰ বিষাক্ত মৌলসমূহৰ নিষ্কাশনত সহায় কৰে। ইয়াৰ লগতে কৰ্কট ৰোগৰ বিৰুদ্ধেও প্ৰতিৰক্ষা প্ৰদান কৰে। সেয়েহে আমি প্ৰতিদিনে 5 পৰা 10 গ্ৰাম হালধি গৰম পানীৰ লগত গ্ৰহণ কৰিব লাগে।